ফ্ৰেণ্ডছ, মোৰ চেনেল বি পজিটিভলৈ সকলোকে স্বাগতম। হেল্ল' ফ্ৰেণ্ডছ, বি পজিটিভ অসমীয়া ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম। শ্ৰীমন্ত শংকৰদেৱ বিৰচিত প্ৰধান পুথিখনৰ নাম কি? উত্তৰ কীৰ্তন ঘোষা। প্ৰশ্ন, কাক অসমীয়া ব্যাস বুলি কোৱা হয়? উত্তৰ ৰাম সৰস্বতীক। প্ৰশ্ন, প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? উত্তৰ আত্মাৰাম শৰ্মাৰ ধৰ্মপুস্তক বাইবেল। প্ৰশ্ন, চামেলি মেম চাহাব কিতাপখনৰ লেখক কোন? উত্তৰ নীৰজ চৌধুৰী। প্ৰশ্ন, অসমীয়া ভাষাৰ প্ৰথম বিজ্ঞান আলোচনীখনৰ নাম কি? উত্তৰ ডাক্তৰ কনক চন্দ্ৰ শৰ্মাৰ দ্বাৰা সম্পাদিত পশুপালন। প্ৰশ্ন, ডক্টৰ ভূপেন হাজৰিকাই সম্পাদনা কৰা ইংৰাজী কাকতখনৰ নাম কি? উত্তৰ নিউ ইণ্ডিয়া। প্ৰশ্ন, অসমীয়া ৰোমান্টিক সাহিত্যৰ মূল গুৰি ধৰোঁতা কোন আছিল? উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা। প্ৰশ্ন, ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন হয়? উত্তৰ ৰঞ্জিত বৰপূজাৰী। 1960 চনৰ 4 জুলাই। প্ৰশ্ন, বড়ো ভাষাৰ প্ৰথমখন দৈনিক বাতৰি কাকতৰ নাম কি? উত্তৰ সোৱানচিয়াৰী বৰলেণ্ড ইংগম। ধন্যবাদ। হাই ফ্ৰেণ্ডছ, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে কাষত